তো গাইছ এতিয়া গৈ আছো বৰ্তমান মই শালিকি হাট তাৰ পাছতে যাম মই ফৰকাটিং তো মানুহ আনিবলগীয়া হৈছে যেহেতু আজি পূজা হয় আমাৰ ঘৰত গতিকে পথাৰত যাওঁ এতিয়া মানুহ লৈ আহোঁ আৰু এজন আহি আছে সৰু পথাৰৰ পৰা সৰু পথাৰৰ পৰা আহি ট্ৰেইনতে আহি পেলাই নামিব ফৰকাটিঙত তো ফৰকাটিঙৰ পৰা লৈ আহিম মানে ভিডিঅ'টো চাই লওক আজি গোটেইখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম মই পূজাত কেনেকৈ কি আয়োজন কৰা হয় কেনেকৈ কি খোৱা বোৱা হয় তেনে চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে সাৰে জেলেপি বনাই আছে হেল্ল' গাইছ দেখিছে আমি এতিয়া আছোঁ বৰ্তমান ফৰকাটিং পুৰা ব্ৰিজৰ ওপৰত আৰু ছিষ্টেমটো ভাল দিছে আৰু এইফালে এতিয়া আহিব আমাৰ আলহী যিহেতু সৰু পথাৰৰ পৰা আহি আছে হয় নহয় কেনেকুৱা লাগিছে তই কিমান দিনৰ মূৰত আহিছ ইয়ালৈ হে বহুত দিনৰ মূৰত আহিছ নেকি বাৰু এইফালে গৈ থাকোঁ এতিয়া কোনটো লাইনত আহিব ট্ৰেইনখন গম নাপাওঁ বাৰু আহক বাকী আগতকৈ দেখিছে কিমান ধুনীয়া হৈ গ'ল ফৰকাটিং এয়া হ'ল ফৰকাটিং ৰেল ষ্টেচন আৰু আলহী লৈ আহি পালোহি বৰ্তমান ঘৰত ইয়াত দেখিছে দিঘি পুৰা ফুল হৈ আছে আলহী হ'ল এইজনে দেখিছে এতিয়া বস্তু পুৰা দমাদম নমাই আছোঁ তাৰ পাছতে আহিলোঁ আমি বৰ্তমান নাৰায়ণৰ মুৰ্গী নিবলৈ যিহেতু অৰ্ডাৰ কৰি থোৱা আছিলে আৰু আহিছোঁ বৰ্তমান এতিয়া বন্ধ হৈ আছে তেখেতক ফোন কৰিছোঁ তেখেতে কৈছে যে অলপ সময় ৰখি দিয়ক আপোনালোক মই আহি আছোঁ সেইবাবে আমি অপেক্ষা কৰি ৰৈ আছোঁ আৰু এইফালে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান বাকী পূজা হৈ গ'ল এতিয়া বৰ্তমান আমাৰ হোম কৰি আছে ইয়াৰ পাছতে আৰু বেছি সময় নাই আমাৰ খোৱা বোৱা আৰম্ভ হ'ব আৰু নাৰায়ণ পূজাৰ মেইন বস্তুৱে হ'ল ঘোল খাই কোনে কোনে ভাল পায় জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে খতম কৰি